জীৱনৰ আহ্বান ক'ত সপোনবোৰৰ অন্বেষণ ক'ত দুখৰ অৱশেষ ক'ত সুখৰ ঠিকনা ক'ত স্বপ্নলোকৰ প্ৰেৰণা নে জীৱন মায়াৰ তৃষা অনন্ত প্ৰশ্নৰ উত্তৰ বিচাৰি উত্তৰ ক'ত কৌতমীৰ পুত্ৰ স্নেহত নে তথাগতৰ জীৱন সুধা সন্ধানী পথত এয়াওতো জীৱনৰ ছায়া অযথা বুলি কোৱা জীৱনৰ মায়া ত্যাগী সন্ধানী পথত হেৰাই যোৱা বুদ্ধজায়া বুদ্ধং শৰণং গচ্ছামি ধম্মং শৰণং গচ্ছামি সংঘং শৰণং গচ্ছামি শব্দৰ ছন্দ জীৱনৰ আদিপাত কিতাপতে শুকুলা আকাশত নীলাকৈ তৰাৰে কাহিনীৰ পাতনি কিতাপতে বৰ্ণবোৰ বুটলি হৃদয়েৰে নিজৰাৰে কাপেৰে লিপি আজিৰ পৃষ্ঠা লুটিয়াই জুকিয়াই আজিৰ পৃষ্ঠা মিলি আজিৰ পৃষ্ঠা লুটিয়াই জুকিয়াই আজিৰ পৃষ্ঠা মিলি গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 পিক এফএমত আজিৰ পৃষ্ঠা শুভংকৰ আৰু সুজিতাৰ সৈতে মাত্ৰ দুটি অনুষ্ঠান পাৰ হৈ যোৱাৰ পাছতেই আজিৰ পৃষ্ঠাক আকোৱালি লোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু নিশ্চয় আজিৰ অনুষ্ঠানটো আপুনি আকোৱালি ল'বলৈ বাধ্য হ'ব কাৰণ আমি আজি লৈ আহিছোঁ এনে এখন কিতাপ যিখন কিতাপে আপোনাৰ হৃদয় স্পৰ্শ কৰিব আৰু এই কিতাপখনৰ কথাইও আপোনাৰ হৃদয় জয় কৰিব পাৰিব আৰু এই কিতাপখন হৈছে নৱপ্ৰজন্মৰ জনপ্ৰিয় লেখিকা গল্পকাৰ গীতালি বৰাৰ উপন্যাস বুদ্ধজায়া শুনি থাকক 92.7 বিগ FM শুনাওক লাইভ ফনাওক শুনি আছে গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 পিক এফএমত আজিৰ পৃষ্ঠা শুভংকৰ আৰু সুজিতাৰ সৈতে শুভংকৰ আকৌ আমাৰ আটাইতকৈ কঠিন কামটো আহি গ'ল একেবাৰে সঁচা আজিৰ পৃষ্ঠাত আমি লুটিয়াবলৈ লৈছোঁ আজি গীতালি বৰাৰ উপন্যাস বুদ্ধজায়া আৰু বুদ্ধজায়াৰ কাহিনী সম্পৰ্কে আপোনাক জনাই দিয়াৰ এটা আভাস দিয়াৰ আমি চেষ্টা কৰিম তাৰ আগতে আপোনাক জনাই লওঁ বুদ্ধজায়া যিখন কিতাপ আমাৰ হাতত আছে এইখনৰ প্ৰথম প্ৰকাশ ডিচেম্বৰ 2015 এই সংস্কৰণটোৱে আমাৰ ওচৰত আছে ইয়াৰ দাম হৈছে 220 টকা অংকসজ্জা নিতুল কুমাৰ দত্তৰ আৰু ইয়াক প্ৰকাশ কৰি উলিয়াইছে আগবাগ প্ৰকাশনে সঁচাকৈ নাৰীৰ মনস্তাত্ত্বিক অৱস্থাটো কেতিয়াবা বুজিবলৈ আমাৰ নিজৰে টান হয় তেনে অৱস্থাত যেতিয়া এটা চৰিত্ৰক বুজা যায় আৰু বেছি সময়ৰ প্ৰয়োজন হয় নহয়নে একেবাৰে সঁচা কথা বুদ্ধজায়া এই নামটোৱে কয় যে গৌতম বুদ্ধৰ পত্নী তেখেতৰ জীৱন সংগিনী গোপা যশোধৰা তেখেতৰ জীৱনৰ কাহিনী এয়া কিন্তু তাৰ লগতে বহুবোৰ কথা আছে ইয়াৰ এটা চমু আভাস আপোনাক আমি জনাই দিওঁ গৌতম বুদ্ধইটো জীৱনৰ অৰ্থ বিচাৰি মানৱ সমাজৰ সৰ্বাংগীন ধাৰণা এটাৰ সন্ধানত বাছি লৈছিল জীৱনৰ অন্যতম এটা কঠিন পথ পিছে তেওঁ যেতিয়া মাত্ৰ 7 দিনীয়া বয়সৰ ৰাহুল আৰু পত্নী গোপাক এৰি যাত্ৰা কৰিলে মায়া ত্যাগী পথেৰে তাৰ পাছৰ পৰ্যায়ত গোপাৰ জীৱন সংগ্ৰাম কেনে আছিল শাক্য ৰাজবংশৰ সামাজিক আৰু মানসিক অৱস্থান গোপাৰ পিতৃ-মাতৃৰ মনস্তাত্ত্বিক বিশ্লেষণ এই সকলোবোৰক সাঙুৰি ল'বলৈ চেষ্টা কৰা হৈছে বুদ্ধজায়াত তাৰ মাজতে আছে গোপাৰ জীৱনৰ আন এক প্ৰেম ৰহস্যৰ আভাস যি ৰহস্যৰ উত্তৰ গোপাই পাইছে উপন্যাসখনৰ শেষৰ ফালে অৱশ্যে ইয়াৰ লগতে কেইবাটাও ধুনীয়া ধুনীয়া চৰিত্ৰ নথকা নহয় তাৰ বাবে আপুনি বুদ্ধজায়া পঢ়িব লাগিব লগতে আছে দেৱদত্তৰ মানসিক সংঘাতৰ কাহিনী পৰিচালকহীনতাত ভোগা শাক্য ৰাজবংশৰ কাহিনী গোপাৰ জীৱন কাহিনী এয়াইতো বুদ্ধজায়া শুনি আছে 92.7 বিগ FM সুজিতা আৰু শুভংকৰৰ সৈতে আজিৰ পৃষ্ঠাত আমি কথা পাতি আছো গীতালি বৰাৰ উপন্যাস বুদ্ধজায়া সম্পৰ্কে
বহুতো সৰু বৰ কাহিনীৰ সমষ্টিয়ে হৈছে বুদ্ধজায়া, কিন্তু কেইখিলামান পৃষ্ঠা লুটিয়ালে আপুনিও ইয়াৰ আভাস পাব। এইখিনি কথাত প্ৰকাশ পাইছে গোপাৰ মনস্তাত্ত্বিক অৱস্থাটো। শুনকচোন। কপিলা বস্তুৰ যুৱৰাণীৰ পক্ষে ৰন্ধনশালত কাম কৰাটো শোভা নেপায় গোপা। ক্ষমা কৰিব আই, মই কিন্তু ৰন্ধন কলা শিকিছিলো। দেৱদহৰ প্ৰাসাদৰ ৰাজকন্যাসকলৰ বাবে ৰন্ধন কলাকো বিদ্যা শিক্ষাৰ ভিতৰুৱা বুলিয়েই ধৰা হয়। এটা কথা তুমি পাহৰি গৈছা গোপা, মোৰো মাতৃভূমি দেৱদহ। একে প্ৰাসাদ একে সংস্কাৰৰ মাজত ডাঙৰ হৈছিলো। এয়া তোমাৰ জীৱনৰ আটাইতকৈ সুখ আৰু আনন্দৰ সময় গোপা। ৰন্ধনশালত সময় কটোৱাৰ পৰিৱৰ্তে শৃংগাৰত অধিক সময় ব্যয় কৰা। বিয়লি ভিতৰ চৰাত হোৱাৰ নৃত্য গীতৰ প্ৰতিও দেখিছো তোমাৰ আগ্ৰহ কম। অন্তত কিছুদিনৰ বাবে তুমি আন সকলো কাম আৰু চিন্তা একাষৰীয়াকৈ থৈ কুমাৰক সংগ দিয়া আৰু নিজকে অধিক সুন্দৰ কৰি তুলিবলৈ যত্ন কৰা। জানানে, পত্নীৰ ৰূপ আৰু আনুগত্যইহে পুৰুষ এজনক সংসাৰৰ প্ৰতি একনিষ্ঠ কৰি ৰাখিব পাৰে। তলমূৰকৈ আঁতৰি আহিছিল গোপা। অভিমানী হৃদয়ক বৰ যত্নৰে নিচুকাই পেলোৱাৰ যত্ন কৰিছিল। মন মাৰি বহি থকা গোপাৰ কাষত থিয় দিছিল সি দেৱপ্ৰিয়া। ভদ্ৰা, তোমাক চিন্তিত যেন লাগিছে। দেৱা, দেৱদহৰ পাকশালত আই আৰু অন্যান্য কুলনাৰীয়ে ব্যঞ্জন প্ৰস্তুত কৰি থকা সময়ত তই কেতিয়াবা তেওঁলোকৰ মুখলৈ চাইছিলি নে? হঠাৎ এই প্ৰশ্ন কিয় ভদ্ৰা? পিতাই প্ৰায়ে কৈছিল, গুণহীনা নাৰীৰ ৰূপ পথৰ দাঁতিত ফুলি থকা মন্দাৰ ফুলৰ দৰে। মন্দাৰ ফুল যিদৰে পূজাত উপেক্ষিত, সেইদৰে গুণহীনা নাৰীও গৃহ তথা সমাজত উপেক্ষিত হয়। পিতাৰ সেই কথা ময়ো অন্তৰৰ পৰা বিশ্বাস কৰিছিলো। কিন্তু এতিয়া কেতিয়াবা এনে লাগে এই প্ৰাসাদ শুৱনি কৰি ৰখাৰ বাবে ৰূপ সৰ্বস্ব সুধনাৰহে প্ৰয়োজন আছিল। গুণ নহলেও হ'লহেঁতেন। কুমাৰ সিদ্ধাৰ্থ ক'ত আছে এই সময়ত? নাজানো, হয়তো শাস্ত্ৰ অধ্যয়ন কৰিছে, নতুবা চন্দকৰ লগত ৰাজ উদ্যানত বিহাৰ কৰিছে। কিছু সময়ৰ বাবে গোপাৰ মন গোমা হৈ থাকিল, কিন্তু তেওঁৰ মনত পৰিল সিদ্ধাৰ্থৰ কথালৈ। বিয়াৰ প্ৰথম নিশাতে মহাৰাণী গৌতমী সম্পৰ্কে বহু কথাই কৈছিল সিদ্ধাৰ্থই। জন্মদাত্ৰী নহলেও আই গৌতমীয়েই তেওঁৰ মাতৃ। অনেক ত্যাগ স্বীকাৰ কৰিছে তেওঁৰ বাবে। তেওঁক সুখী কৰি ৰাখিবলৈ সকীয়াই দিছিল গোপাক। তেওঁ সুখী আৰু সন্তুষ্ট হলেই যে তেওঁ সুখী হ'ব সেই কথাষাৰ জনাই দিছিল। গোপাই মনতে ভাবিলে, আচৰিত সম্পৰ্ক এই মাতৃপুত্ৰৰ। নিজতকৈও প্ৰথমে আনজনৰ কথা ভাবে। শুনি আছে গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 পিক এফএমত আজিৰ পৃষ্ঠা শুভংকৰ আৰু সুজিতাৰ সৈতে। যিহেতু আজি আমি কথা পাতি আছো গীতালি বৰাৰ বুদ্ধজায়াৰ বিষয়ে, আহকচোন কিছু কথা জানো গ্ৰন্থ সমালোচক প্ৰাঞ্জল শৰ্মা বশিষ্ঠৰ দ্বাৰা। দাদা, আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আমি এটা অনুষ্ঠান আৰম্ভ কৰিছো আজিৰ পৃষ্ঠা। আমি আজি এইটো তৃতীয়টো খণ্ড আমাৰ অনুষ্ঠানৰ, আৰু আজি আমাৰ হাতত আছে গীতালি বৰাৰ বুদ্ধজায়া। এনে এখন উপন্যাস, যিখন উপন্যাসৰ বিষয়ে মই আপোনাৰ পৰা জানিবলৈ বিচাৰিলো। মই জানিবলৈ বিচাৰিছো এই কথাষাৰ যে এই কিতাপখন আমাৰ পাঠক সমাজে, আমাৰ শ্ৰোতাসকলে কিয় পঢ়া উচিত বুলি আপুনি ভাবে? হয়, প্ৰশ্নটোৰ কাৰণে ধন্যবাদ। মই গীতালি বৰাৰ বুদ্ধজায়া এখন পঢ়িলো। এইখন ওলাবৰ বেছি দিন হোৱা নাই, কিন্তু প্ৰায় 3বাৰ মান পঢ়িলো। কিবা এঠাইত বক্তৃতা এটা দিবলগীয়া হৈছিলে আৰু এঠাইত লিখিবলগীয়াও হ'ল। তাত বাহিৰে আন এঠাইতো কৈছো। আজি ইয়াতো ক'বলৈ পাই মোৰ খুব ভাল লাগিছে। মই যোৱা কেইবছৰমানৰ ভিতৰত যিখিনি নতুন উপন্যাস পঢ়িছো, তাৰ ভিতৰত যিকেইখন উপন্যাস ভাল পাইছো, তাৰ ভিতৰত হয় গীতালি বৰাৰ বুদ্ধজায়া। তাৰমানে ভাল পোৱাৰ কেইবাটাও কাৰণ আছে। প্ৰথম আৰু প্ৰধান কাৰণটো হৈছে আমাৰ এক ধৰণৰ এটা লাইট ট্ৰেণ্ড, এটা পাতলীয়া ধৰণৰ ট্ৰেণ্ড, এটা ধৰণ এটা চলা মই দেখিছো। বাক্য গাঁথনি, তথ্য, আকৌ অভাৰঅল এটিটিউড, এটা পাতলীয়া ধৰণৰ ট্ৰেণ্ড এটা চলিছে। সেইটো হৈছে এটা কথা, সাহিত্যৰ সকলো যুগতেই তেনেকুৱা ধৰণৰ পাতলীয়া ট্ৰেণ্ড এটা থাকেই, কিন্তু তাৰ লগে লগে চিৰিয়াছ ট্ৰেণ্ড এটাও থাকে।
মই দেখিছোঁ গীতালি বৰাৰ বুদ্ধজায়াখন আৰু তেনেকুৱা ধৰণৰ কেইখনমান উপন্যাস এই চিৰিয়াছ ধাৰাটো বৰ ভালদৰে প্ৰতিনিধিত্ব কৰিছে। গতিকে মই দেখিছোঁ আমাৰ নতুন লেখক লেখিকাসকলে যদি ইমান চিৰিয়াছলি উপন্যাস লিখিবলৈ আগবাঢ়ি আহিছে, সেইটো আমাৰ অসমীয়া সাহিত্যৰ কাৰণে এটা শুভ লক্ষণ। কাৰণ এনেকুৱা চিৰিয়াছ লেখাই, এনেকুৱা চিৰিয়াছ উপন্যাসে এই পাতলীয়া ধৰণৰ ট্ৰেণ্ডটোক হয়তো পাঠকৰ ওচৰত গুৰুত্বহীন কৰি তুলিব পাৰিব। গতিকে আমাৰ আৰু তেনেকুৱা ধৰণৰ চিৰিয়াছ লেখক লেখিকা ওলাই আহিব লাগে আৰু চিৰিয়াছ ধৰণে উপন্যাস লিখিব লাগে, যাতে চিৰিয়াছ ট্ৰেণ্ডটো বেছি ভালদৰে প্ৰতিষ্ঠিত হয়। গীতালি বৰাৰ এই চিৰিয়াছ এটিটিউডটো মই খুব ভাল পাইছোঁ। তেখেতে এই উপন্যাসখনত এটা অত্যন্ত চিৰিয়াছ বিষয়বস্তু বাছি লৈছে, সেইটো হৈছে প্ৰান্তীয় নাৰীৰ, মাৰ্জিনেলাইজ নাৰীৰ বঞ্চনা। গীতালি বৰা ইতিমধ্যে প্ৰান্তীয় নাৰীৰ বঞ্চনাৰ বিষয়ে কেইবাটাও গল্প লিখিছে আৰু তেওঁৰ নিৰৱধি নৈৰঞ্জনা নামৰ গল্প সংকলনখনত সেই গল্পকেইটা সংকলিত হৈছে। আমি সেইকেইটা গল্প আগতে পঢ়িছো আৰু এতিয়া আমি দেখিছোঁ যে এই উপন্যাসখনতো তেখেতে এগৰাকী বঞ্চিত নাৰীৰ, প্ৰান্তীয়কৃত নাৰীৰ জীৱনৰ দুখ দুৰ্দশাৰ কথা ক'বলৈ লৈছে আৰু উপন্যাস কাৰণে সেইখিনি কথা তেওঁ বিস্তাৰিতভাৱে ক'ব পাৰিছে। মই সেই কথাটো ভাল পাইছোঁ। গতিকে এক ধৰণে নাৰীবাদী সাহিত্য হিচাপেও আমি উপন্যাসখনক চাব পাৰোঁ, কাৰণ এই প্ৰান্তীয়কৃত নাৰীৰ বঞ্চনাৰ প্ৰসংগটো ফৰগ্ৰাউণ্ড কৰিছে, সন্মুখস্থিত কৰিছে। কিন্তু তাকে কৰিবলৈ যাওঁতে গীতালি বৰাৰ অধ্যয়ন প্ৰসূত ভাষা আৰু মনোভংগী উপন্যাসখনত বৰ স্পষ্ট হৈ উঠিছে আৰু ভাষাটো বৰ অধ্যয়ন কৰি শিকি লোৱা বুলি গম পোৱা যায়। যথেষ্ট অধ্যয়ন কৰি ভাষাটো শিকি লৈছে, কাৰণ পালি ভাষাটো শিকাটো সম্ভৱ নহয়। সংস্কৃতীয় পৰিশলিত ভাষাৰ মাজেৰে মহাজনৰ পিছত বুদ্ধৰ কথাবোৰ আমাৰ হাতলৈ আহিছে আৰু সেই কথাবোৰ সংস্কৃতীয় ভাষাটো আয়ত্ত কৰি লৈ পেলাই লিখিলেহে সেই সময়ৰ সমাজখন ভালদৰে উপস্থাপিত হ'ব। আজিৰ পৃষ্ঠা মেলি 92.7 বিগ FM শুনি আছে আপুনি সুজিত আৰু শুভংকৰৰ সৈতে। আমি কথা পাতি আছোঁ গীতালি বৰাৰ উপন্যাস বুদ্ধজায়া সম্পৰ্কে। আমাৰ সৈতে ফোনৰ লাইনত আছিল গ্ৰন্থ সমালোচক প্ৰাঞ্জল শৰ্মা বশিষ্ঠ। আহকচোন বুদ্ধজায়া সম্পৰ্কে তেওঁ আৰু কি কয় শুনো। মই ক'ব খুজিছিলোঁ যে সেই ধৰণৰ পৰিশীলিত সংস্কৃতীয় ভাষাৰ মাজেৰে যিহেতু আমালৈ বুদ্ধৰ বিষয়ে কথাবোৰ আহিছে, যশোধৰাৰ বিষয়ে কথাবোৰ আহিছে, গতিকে সেই সমাজখন চিত্ৰিত কৰিবলৈ হ'লে আমি সেই শব্দবোৰৰ সহায় ল'ব লাগিব। সেইকাৰণে মই খুব অযথা সংস্কৃতীয় ভাষাৰ প্ৰয়োগৰ ব্যক্তি, তথাপি এই উপন্যাসখনত সংস্কৃতীয় শব্দৰ প্ৰয়োগ যথেষ্টখিনি হৈছে। মই কিন্তু সেইখিনি উপযোগী হৈছে বুলিয়ে ভাবিছোঁ আৰু তেনেকুৱা নকৰিলেহে হয়তো গাম্ভীৰ্য নাথাকিল হয় আৰু সেই সময়ৰ পৰিৱেশ এটা অংকন কৰাটো হয়তো খুব এটা সম্ভৱ নহ'লহেঁতেন। আমাৰ নিভাঁজ অসমীয়া শব্দৰে যদি লিখিলেহেঁতেন, তাতে আমাৰ পঢ়ি থাকোঁতে অনবৰত তেনেকুৱা লাগি থাকিলেহেঁতেন যে আমি অসমীয়া সমাজত পটভূমিত লিখা এখন উপন্যাস পঢ়ি আছোঁ, কিন্তু উপন্যাসখন আমাৰ পটভূমিত লিখা নহয়। গতিকে সেইখিনি আমাৰ সংস্কৃতৰ মাজেৰে আহিছে যেতিয়া, সেইখিনি সময়ত অৱশ্যে মানুহে সংস্কৃত চাগে কোৱা নাছিলে, কিন্তু যিহেতু আমাৰলৈ তথ্যখিনি আহিছে সংস্কৃত ভাষাৰ মাজেৰে, গতিকে সেই ধৰণৰ সমাজ এখন চিত্ৰিত কৰিবৰ কাৰণে আমি দেখিছোঁ মহাপুৰুষ মানে শংকৰদেৱেও কিছু কিছু ক্ষেত্ৰত ধৰক সাধাৰণ মানুহৰ মুখত সাধাৰণ গাঁৱলীয়া ভাষা দিছিলে আৰু উচ্চ শ্ৰেণীৰ মানুহৰ মনত সংস্কৃতীয় ভাষাটো অলপ ঠিকে আহিছিলে। গতিকে এই বস্তুখিনি হয়তো এটা শ্ৰেণীগত বৈষম্য এটা বা এটা মানুহৰ মাজৰ এটা ষ্টেটাছ জাতীয় কথা আৰু মৰ্যাদাৰ মানে পাৰ্থক্যটো দেখুৱাবৰ কাৰণেও কেতিয়াবা ভাষাটো তেনেকুৱা ধৰণে কনষ্ট্ৰাক্ট কৰি ল'ব লগা হয়। গতিকে মই ভাষাটো ভাল পাইছোঁ আৰু ভাষাটোৱে আমাক এখন বেলেগ ধৰণৰ সমাজৰ কথাটো কৈছে, প্ৰকৃত অনুভৱটো আমাক দিব পাৰিছে আচলতে। এখন বেলেগ ধৰণৰ সমাজৰ প্ৰতিচ্ছবি এখন দিব পৰা বুলি মই ভাবিছোঁ। আৰু আটাইতকৈ আনন্দৰ কথা যে এই ভাষাটো গীতালি বৰাই থ্ৰুআউট দ্য নভেল আদিৰ পৰা অন্তলৈকে মেইনটেইন কৰি ৰাখিব পাৰিছে। আৰম্ভণিতে যেনেকুৱা সংস্কৃতীয় ভাষা, লাষ্টৰ ফালে যদি সেইখিনি তেনেকুৱা হৈ নাথাকে তেতিয়াও বেয়া হ'ব। কিন্তু আদিৰ পৰা অন্তলৈকে তেওঁ এটা নিতুল ভাষা, এটা সংস্কৃতীয় ভাষা এটা অত্যন্ত আটোমটোকাৰীকৈ সংৰক্ষণ কৰি ৰাখিব পাৰিছে। মানে এনেকুৱা হোৱা নাই যে প্ৰথমতে সংস্কৃত ভাষাটো কৰিলে, তাৰপিছত আৰু লাহে লাহে সংস্কৃতীয় ভাষাটো অলপ কমিলে, তেনেকুৱা হোৱা নাই। থ্ৰুআউট দ্য নভেল এটা কনচিষ্টেঞ্চি এটা আমি দেখিবলৈ পাইছোঁ। সেইটো এটা অত্যন্ত ভাল লগা কথা, এইটো কথা। আৰু বুদ্ধজায়ৰ বিষয়ে আৰু ক'বলগীয়া কথা আছে, সেইটো হৈছে বুদ্ধক তাতে বেয়াকৈ দেখুওৱা হোৱা নাই। হয়, বুদ্ধক বহুত আলোচনা কৰা হৈছে, সমালোচনা কৰা হৈছে,
মানুহ হিচাপে তেওঁ খোৱা হৈছে আৰু মানুহ হিচাপে বুদ্ধি থাকিবই, কিন্তু বুদ্ধক মাজে মাজে কেতিয়াবা সমাজ ব্যৱস্থাৰ বলি যেনো লগা হৈছে আৰু বুদ্ধ চৰিত্ৰটোলৈ কেতিয়াবা পাঠকৰ দুখো লাগিব। গতিকে ঠিক মানে বুদ্ধক এটেক কৰো হিচাপে গীতালি বৰাই হাতত কলম তুলি লোৱা নাই। তেওঁ বুদ্ধক হয়তো সমালোচনা কৰিব লগা হৈছে, কিন্তু যশোধৰাক তেওঁ ফৰগ্ৰাউণ্ড কৰা, সন্মুখস্থিত কৰা, যাৰ যশোধৰা বুদ্ধ সাহিত্যত বৰ বেছি বঞ্চিত হোৱা নাই, বুদ্ধৰ তুলনাত তেওঁ যথেষ্টখিনি বঞ্চিত হৈ আছে, মনোযোগ পোৱা নাই, কিন্তু তেওঁৰো জীৱনৰ দুখৰ কাহিনী বৰ মৰ্মান্তিক। গতিকে সেই কথাখিনি গীতালি বৰাই পোহৰলৈ আনিছে, সন্মুখলৈ আনিছে। বুদ্ধক আলোচনা কৰিব লগা হৈছে, সমালোচনা কৰিব লগা হৈছে, কিন্তু তেওঁ বুদ্ধক মানে বুদ্ধক একেবাৰে নস্বাত কৰি পেলাব খোজা নাই, বুদ্ধক পাঠকৰ আগত ঘিন লগা চৰিত্ৰ হিচাপে তুলি ধৰিব খোজা নাই। গতিকে এক ধৰণৰ এক বাস্তৱতাবাদী চিন্তা তেখেতৰ মনত থকা যেন মোৰ লাগিছে। আজিৰ পৃষ্ঠা মেলি সুজিতা আৰু শুভঙ্কৰৰ সৈতে আপুনি শুনি আছে আজিৰ পৃষ্ঠা, আৰু আমি কথা পাতি আছো গীতালি বৰাৰ উপন্যাস বুদ্ধজায়া সম্পৰ্কে। আমাৰ সৈতে বৰ্তমান ফোনৰ লাইনত আছে গ্ৰন্থ সমালোচক প্ৰাঞ্জল দা, আৰু প্ৰাঞ্জল দাই আমাক জনাই আছিলে বুদ্ধজায়া এই উপন্যাসখনৰ ভাষাৰ বিষয়ে, লগতে যিটো মূল চৰিত্ৰ গোপা অৰ্থাৎ যশোধৰাৰ সম্পৰ্কে। আকৌ যশোধৰাৰ কথাটো সম্পূৰ্ণৰূপে আহিছে। মইতো ভাবিছিলো যে যশোধৰাৰ নামেৰে উপন্যাসখন হ'ব পাৰিলেহেঁতেন, কিন্তু বুদ্ধৰ জায়া বুলি কৈ পেলাই তেওঁ এক ধৰণৰ ব্যংগৰ সংমিশ্ৰণো কৰিছে তাতে, এক ধৰণৰ তাৰমানে শ্লেষৰ সংযোগ ঘটিছে তাতে। গতিকে মই ভাবিছিলো যে যশোধৰা নামটো দিলে হয়তো যশোধৰাক বেছি ভালদৰে তুলি ধৰা হ'লহেঁতেন, কিন্তু তাতে সেই ইংগিতটো, সেই শ্লেষৰ ইংগিতটো নাথাকিলহেঁতেন যিটো বুদ্ধজায়া চৰিত্ৰটোত আছে। পিতৃযান্ত্ৰিকতাৰ প্ৰতি এটা প্ৰচণ্ড ইংগিত বুদ্ধজায়া শব্দটোত আছে, যিটো যশোধৰা শব্দটোত নাথাকিলহেঁতেন। আকৌ মই উপন্যাসখনৰ তৃতীয় অধ্যায়টো পঢ়ি পেলাই ভাল পালো। তৃতীয় অধ্যায়টোত তেখেতে বৌদ্ধ ধৰ্মৰ সামাজিক আৰু সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক প্ৰসংগসমূহ টানি আনিছে আৰু সেইবোৰে সমাজত পেলোৱা প্ৰভাৱ আলোচনা কৰিছে। যে ধৰক মানে কি গোটেই সাম্ৰাজ্য নিষ্কৰ্মা হৈ পৰিছে, তেওঁলোকে কাম কৰিব খোজা নাই, তেওঁলোকে গতিকে ধৰক আমি ইতিহাসতো দেখিছো যেতিয়া একোখন সাম্ৰাজ্য যেতিয়া নিজৰ মানে ধৰক কৰিবলগীয়া কামখিনি নকৰি হাতাকুটি বহি থাকে বা কিবা দাৰ্শনিক চিন্তাত ব্যস্ত হৈ পেলাই যদি কৰণীয় কামখিনি কৰি নাথাকে, তেতিয়াহ'লে সেইখন সমাজ ধ্বংস হ'বই। গতিকে ইয়াৰ এটা সামাজিক গুৰুত্ব এটাও আছে, হয়তো আজিৰ সমাজখনলৈও এটা সকিয়নি এটা তাৰ মাজতে সোমাই আছে অপকীয়াকৈ, যে আমিও যদি আমি কাম কৰি গৈ থাকিব লাগিব সমাজখন আগুৱাই নিবৰ কাৰণে বা সমাজখন নিজস্ব ৰূপত ভালদৰে ৰাখিবৰ কাৰণে আমি আটায়ে অনবৰতে কাম কৰি গৈ থাকিব লাগিব। আমি যদি বেছি দাৰ্শনিক হৈ পেলাই হাতাকতি বহি থাকোঁ তেতিয়াও নহ'ব। গতিকে এনেকুৱা ধৰণৰ সামাজিক প্ৰসংগ এটাও তাতে আছে, আমাৰ সমাজৰ প্ৰতি এটা এক ধৰণৰ সকিয়নি এটাও তাতে আছে, অন্ততঃ আমি তেনেকে ভাবিব পাৰো। আৰু দেৱদত্ত বুলি কওঁতে মই সেইটো কথা ক'বই লাগিব যে দেৱদত্তই তেখেতক মানে যশোধৰাক ভাল পাইছিলে, আৰু সেই কথাটো যশোধৰাই জনা নাছিলে, কিন্তু যশোধৰাৰ এই প্ৰেম ৰহস্য এটা কিন্তু একদম উপন্যাসখনৰ আৰম্ভণিৰ পৰা শেষলৈকে আছে। একদম আৰম্ভণিতে আপুনি চাব, তাতে এটা পুখুৰীত যশোধৰাই গা ধুইছে, যশোধৰা গোপাই গা ধুইছে, ৰোহিণী তীৰত তেওঁ গা ধুইছে, আৰু একেবাৰে শেষতো আমি তেনেকুৱা ধৰণৰ দৃশ্য এটা দেখিবলৈ পাইছো। এতিয়া উপন্যাসৰ প্ৰথম দৃশ্যটোত আছিলে প্ৰেমৰ উন্মেষ, এখন মুখ দেখিছে কিন্তু কাৰ মুখ ভালদৰে ধৰিব পৰা নাই, এটা প্ৰেম ৰহস্য এটা আমি আৰম্ভণি তাতে হোৱা দেখিবলৈ পাইছো। আৰু একেবাৰে শেষত সেই প্ৰেম ৰহস্যৰ উদ্ঘাটন সম্ভৱ হৈছে, সেইখন মুখ যে দেৱদত্তৰ মুখ, সেই কথা যশোধৰাই গোপাই বুজি পাইছে। গোটেই ৰহস্য মানে প্ৰেম ৰহস্যটো যেন এটা গোপন প্ৰেম ৰহস্য, নাৰীৰ কাৰণে যে এটা গোপন কোঠালি থাকিব, নিজাকৈ এটা কোঠালি থাকিব লাগে বুলি, নিজাকৈ কিবা এটা থাকিব লাগে বুলি যে নাৰীবাদীসকলে কৈছে, শ্ৰীমন দাবীবুৱাই কৈছে, সেই কথাটোৰেই যেন এটা প্ৰতিধ্বনি এই উপন্যাসখনত শুনিবলৈ পাইছো। এই প্ৰেম ৰহস্যটো যশোধৰাৰ কাৰণে একান্তভাৱে নিজা।
আৰু সেইটোৱে যেন তেওঁৰ জীৱনত এক ধৰণৰ বিৰল প্ৰাপ্তিৰ আনন্দ এটা তেওঁৰ শেষ বয়সত দিছে। এই প্ৰেম ৰহস্যটোৱে কিন্তু একে সময়তে উপন্যাসখনকো এক ধৰণৰ এটা চক্ৰাকাৰ গাঁথনি এটা দিবলৈ সক্ষম হৈছে। আৰু মই আশা কৰো যে আমাৰ উপন্যাসৰ যিটো চিৰিয়াছ ধাৰা, এই ধাৰাটোক গীতালি বৰাই তেওঁৰ পৰৱৰ্তী উপন্যাসৰ যোগেদি আৰু অধিক আগুৱাই লৈ যাব পাৰিব। নিশ্চয়, আমি সেয়া আশা কৰিম। বহুত বহুত ধন্যবাদ প্ৰাঞ্জলে, আপুনি ইমানখিনি সময় আমাক দিলে, বহুত বহুত ধন্যবাদ তাৰ কাৰণে। ভাল লাগিলে জিত, থেংক ইউ। লগ পাম কেতিয়াবা। আজিৰ পৃষ্ঠা মেলি শুনি আছে 92.7 বিগ FM। শুভংকৰ আৰু সুজিতাৰ সৈতে আপুনি শুনি আছে আজিৰ পৃষ্ঠা, আৰু আজিৰ পৃষ্ঠাত আমি কথা পাতি আছো গীতালি বৰাৰ উপন্যাস বুদ্ধজায়া সম্পৰ্কে। সঁচাকৈ বুদ্ধজায়াখন পঢ়ি আপুনি ভাল পাব। তাৰ মাজৰে এখিলা পৃষ্ঠা লুটিয়াওচোন আহক আজি। এয়া বহুদিনৰ মূৰত গোপা পুনৰ থিয় দিছেহি ৰোহিণীৰ তীৰত। যশোদা, দেৱপ্ৰিয়া আৰু আন পৰিচাৰিকা দাসীহঁতৰ পৰা কিছু আঁতৰলৈ, নদীৰ কিছু গভীৰলৈ নামি গ'ল গোপা। সূৰ্য অস্ত গৈছে। অপূৰ্ব সোণোৱালী প্ৰভাৰে সৰগীয় হৈ উঠিছে নদীৰ গৰ্ভ। গোপাই দেখিলে নদীৰ ধীৰ শান্ত সোঁতবোৰে তেওঁৰ সন্মুখতে বৃত্তাকাৰ ৰূপ লৈছে আৰু তীব্ৰ গতিৰে সোমাই গৈছে তললৈ। হয়তো নদীৰ অনেক নিগুৰ ৰহস্যৰ দৰে তেওঁৰ সন্মুখতে আছে এটি নদীনাদ। শুৱা আকাশ ঢাকি এজাক পক্ষী উৰি গৈছে। কিজানি দিনজোৰা শ্ৰমৰ শেষত সিহঁতৰ ক্লান্ত দুপাখীয়ে জিৰাব খুজিছে আপোন নীৰত। হেৰা, শ্ৰমৰ শেষত, ভ্ৰমণৰ শেষত, আমোদ প্ৰমোদ অথবা আহ্লাদৰ শেষত সকলো উভতি আহে আপোন নীৰলৈ। তাতেই শান্তি আছে, নিদ্ৰা আছে, আছে পুনৰ এটি দীৰ্ঘ দিৱসৰ প্ৰস্তুতিৰ প্ৰস্তাৱনা। কিন্তু গোপাৰ নীৰ ক'ত? ক'ত শান্তি? ক'ত নিদ্ৰা? ক'ত আৰম্ভণি? শেষ ক'ত? মুণ্ডিত মস্তক, শিৱৰ পৰিহিত ৰাহুলৰ মুখখন গোপাৰ চেতনাত ভাঙি উঠিল। মন আত্মাক মষিমূৰ কৰি পেলোৱা বেদনাই গোপাক থৰ থৰকৈ কঁপাই তুলিলে। গোপাই তথাগতক উদ্দেশ্যি অস্ফুটভাৱে ক'লে, ক্ৰূৰ, অতি ক্ৰূৰ। সূৰ্যৰ পোহৰ হেতা হৈ আহিল। ৰঙচুৱা সোণালী আকাশখনৰ প্ৰতিবিম্ব প্ৰতিফলিত হ'ল ৰোহিণীৰ বুকুতো। সেই আশ্চৰ্য সুন্দৰ প্ৰকৃতিৰ সন্মুখত নতজানু হৈ যন্ত্ৰণা আৰু ক্ষোভৰ পৰা নিজকে মুক্ত কৰাৰ পথটো দেখা পালে গোপাই। নিজকে নিজে সুধিলে, এই সুন্দৰ শীতল সলিলত সমৰ্পণ কৰাৰ ইয়াই উপযুক্ত ক্ষণ নহয়নে? সন্মুখৰ নদীনাদৰ বুকুলৈ আগবাঢ়িব খোজোতেই হঠাতে দূৰ অতীতৰ তপ অবিহনে সন্ধান পোৱা এক বিস্মৃতপ্ৰায় সত্য গোপাৰ সন্মুখত উজ্জ্বলতৰ হৈ থিয় হ'লহি। সেই সত্যই যেন প্ৰশ্ন কৰিলে, ক'ৰ পৰা পলাব বিচাৰিছা? ক'ৰ পৰা? সূৰ্যাস্তৰ অপৰূপ চিন্ময় ক্ষণত নিজে উপলব্ধি কৰিছোঁ, নদীৰ দৰে জীৱনৰো থাকে মুহুমূৰ্ষ পৰিৱৰ্তন। মোৰ স্বামী শাক্যকুমাৰ গৌতম আৰু বুদ্ধ তথাগত একে নহয়। মোৰ পুত্ৰ ৰাহুল আৰু তথাগতৰ শিষ্য মুণ্ডিত মস্তক শ্ৰমণ ৰাহুল পৰস্পৰৰ পৰা পৃথক। তেনেহ'লে কপিলা বস্তুৰ যুৱৰাণী মই, মাতৃ হিচাপে মই, আৰু দুখৰ পৰা পৰিত্ৰাণ বিচাৰি ৰোহিণীৰ গৰ্ভত নিজকে সমৰ্পণ কৰিবলৈ দৌৰি অহা এই মইজনী কেনেদৰে একে হ'ব? গোপাৰ চৌপাশে জমা হোৱা পাতল তিমিৰ আৰু নৈশব্দক ভাঙি ছিঙি এজোলোকা আলোকৰ দৰে ক'ৰবাৰ পৰা ভাহি আহিব ধৰিলে। বুদ্ধং শৰণং গচ্ছামি ধম্মং শৰণং গচ্ছামি সংঘং শৰণং গচ্ছামি। শুনি আছে গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 বিগ এফএমত আজিৰ পৃষ্ঠা শুভংকৰ আৰু সুজিতাৰ সৈতে। আৰু আমি গীতালি বৰাৰ বুদ্ধজায়া সম্পৰ্কে কিছু আভাস দিয়াৰ চেষ্টা কৰি আছোঁ। বৰ্তমান আমাৰ ফোনৰ লাইনত আছে সকলোৰে পৰিচিত লেখিকা মনালিছা শইকীয়া। বা আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
ধন্যবাদ। আৰু আমাৰ আজিৰ পৃষ্ঠা আজি তৃতীয়টো অনুষ্ঠান আজিৰ পৃষ্ঠাৰ আৰু আমি আজি গীতালি বৰাৰ বুদ্ধজায়া এই কিতাপখন এই উপন্যাসখন আমি লৈছোঁ। খুব আমি ক'ব পাৰোঁ যে এনেধৰণৰ এখন কিতাপ যি অকণমান গম্ভীৰ কিন্তু আমাৰ জীৱনটোৰ লগত আমাৰ যিটো চিন্তাধাৰাৰ তাক অকণমান চুই যাব পাৰে আমাৰ হৃদয়খনক। বিশেষকৈ আমি কিছুমান নজনা কথা জানিব পাৰিছোঁ কিতাপখনৰ জৰিয়তে। আমি কিতাপখনক ইতিহাস হিচাপে নল'বলৈ ইতিমধ্যে অৱশ্যে গীতালি বাই কৈছে কিতাপখনতে লিখিছে। পিছে এই কিতাপখন পঢ়ি আপুনি কেনেকুৱা পালে? গীতালীৰ জীৱনৰ প্ৰথমখন উপন্যাস লিখিছে বুদ্ধজয়া আৰু সেইখন উপন্যাসে তাই খুব সুন্দৰভাৱে এখন লিখি উলিয়াইছে। আৰু কথাটো হ'ল কি আমাৰ সদায় অৱহেলিত এগৰাকী নাৰী প্ৰাচীন মানে যি আমাৰ বুদ্ধৰ পত্নীৰ বিষয়বস্তু হিচাপে লৈ তেওঁৰ যন্ত্ৰণা তেওঁৰ একাকিত্ব তাৰপাছত সেই সময়ৰ সেই সময়ছোৱাৰ যিটো সামাজিক বা অৰ্থনৈতিক ৰাজনৈতিক গোটেই ছবিখন মানে প্ৰচুৰ অধ্যয়নৰ জৰিয়তে তাই আয়ত্ত কৰি লৈছে। কাৰণ এনেকুৱা আজি কিমান হাজাৰ মানে আগৰ ইমান দিনৰ আগৰ এটা কাহিনী এটা তাই মানে যে এই ধৰণেৰে যে হেৰি কৰি দিছে যে মানে যিটো তাই অধ্যয়ন কৰি যিটো এটা পৰিৱেশ কৰিছে সি সঁচাই প্ৰথমতে এটা আদৰণীয় আৰু খুব এখন সুন্দৰ পুথি। আৰু দ্বিতীয় কথা হৈছে কি গীতালীৰ যিটো ভাষা মানে ইমান কাব্যিক আৰু ধৰা আমি এতিয়া তথাকথিত যিটো এতিয়া বৰ্তমানৰ যিটো শৈলী আমি কথা পাতি থাকো বা লিখিত তাৰ পৰা বহুত পৃথক এটা ভাষা তাত তাই মানে সৃষ্টি কৰিছে। যিটো ভাষা আচলতে যিটো কিছুমান শব্দৰ তাত সমাহাৰ ঘটিছে সেই সময়খিনিত এনেকুৱা লাগে উপন্যাসখন পঢ়ি থাকিলে আমি যেন সেই বুদ্ধৰ সময়খিনিতহে বিচৰণ কৰি আছো। আৰু ইমান আলফুলে কিছুমান ছবি আঁকি ধৰিছে, কিছুমান তাত ফুলৰ নাম বা কিছুমান ফলৰ নাম আৰু মানুহৰ নাম এইবিলাক যেতিয়া আমি পঢ়ি যাওঁ এনেকুৱা লাগে মই আজিৰ একবিংশ শতিকাৰ পৃথিৱীখনত নাই মানে মই সেই তেতিয়াৰ সময়খিনিতলৈ গুচি গৈছো। আৰু এগৰাকী লেখকৰ সেয়াই কৃতিত্ব এজন পাঠকক সেই সময়ছোৱালৈ যেতিয়া লৈ যাব পাৰে ইনভলভ কৰাই দিব পাৰে তাতে সাৰ্থকতাটো থাকে। আৰু গীতালী অতি সাৰ্থক মানে উপন্যাস বুলি ক'ব লাগিব বুদ্ধজয়া। আৰু অসমীয়া সাহিত্যটো আচলতে এনেকুৱা মহাকাব্যিক বা প্ৰাচীন কিছুমান চৰিত্ৰক লৈ পুৰণা চৰিত্ৰক লৈ লিখা হৈছে যদিও মানে ধৰা মহাৰথী আছে আমাৰ তাৰপিছত এনেকুৱা আৰু আছে তলুকা ভট্টাচাৰ্যও লিখিছিলে কিছুমান। কিন্তু এই বুদ্ধজয়াখন তাই যিটো লিখিলে সেইখনৰ মানে বুদ্ধ এগৰাকী নাৰীৰ যিটো মনস্তাত্ত্বিক মানে দিশটো যিটো বিশ্লেষণ নাৰীগৰাকীৰ প্ৰাপ্তি অপ্ৰাপ্তি শূন্যতা একাকিত্ব এই সকলোবোৰ মানে ইমান সুন্দৰকৈ বিশ্লেষণ কৰিছে। আচলতে তাতে মহাকাব্যিক এটা আভাসে তাত পোৱা যায় আৰু এটা মহাকাব্যিক এটা সুৰ এটা মহাকাব্যিক এটা মানে আভাস এটা আচলতে গোটেই সময়খিনি আমাক আৱৰি ৰাখে উপন্যাসখন পঢ়ি যাওঁতে। অতি সুন্দৰ কিতাপ, মোৰ পঢ়ি খুবেই ভাল লাগিল। আজিৰ পৃষ্ঠা মেলি শুনি আছো 92.7 বিগ FM-ত আজিৰ পৃষ্ঠা সুজিতা আৰু শুভঙ্কৰৰ সৈতে আমি কথা পাতি আছো গীতালি বৰাৰ উপন্যাস বুদ্ধজয়া সম্পৰ্কে। মনালিছা বাই ইতিমধ্যে আমাক বহুখিনি কথা জনালে তেওঁ কিতাপখন পঢ়ি কিয় ভাল পালে। পিছে ইয়াৰ যিটো ভাষা এই ভাষাটোৰ বিষয়ে যদি কওঁ সুজিতা তুমি বহুকেইটা নতুন শব্দ শিকিলা চাগে নহয় জানো? একেবাৰে সঁচা কথা। পিছে শুভঙ্কৰ আৰু কিছুমান প্ৰশ্ন মোৰ মনত উত্থাপন হৈছে। তোমাৰ বাৰু পঢ়ি এনেকুৱা লাগিল নেকি যে এইখন কিতাপ নাৰী কেন্দ্ৰিক? হ'ব পাৰে, আমি প্ৰাঞ্জলদাৰ লগতো ইতিমধ্যে এই বিষয়ে কথা পাতিছিলোঁ। হ'ব পাৰে নাৰী কেন্দ্ৰিক বা কিন্তু আমি ইয়াত এনেকুৱা ধৰণৰ প্ৰশ্ন উঠে যে ইয়াত এনেকুৱা ধৰণৰ বিভিন্ন কাহিনী আছে য'ত মানৱ সমাজৰ বিশ্লেষণ আছে, কৰ্ম সমাজৰ কৰ্ম সংস্কৃতিৰ বিশ্লেষণ আছে, গতিকে ই বেলেগ ধৰণৰো হ'ব পাৰে। মানে পাঠকৰ ওপৰত নিৰ্ভৰ কৰিব কোনটো দৃষ্টিভংগীৰে পঢ়ে নে কি কোৱা? একেবাৰে সঁচা কথা। আৰু এই সম্পৰ্কে আমাক মনালিছা বাই আৰু কেইটামান ধুনীয়া কথা কৈছে, আমি শুনি ল'লে ভাল হ'ব নেকি? নিশ্চয়। পিছে বা আপুনি ভাষাৰ কথাটো কৈছে, এনে এটা ভাষা যিটো বৰ্তমান সময়ৰ প্ৰচলিত ভাষা নহয়, গতিকে এই ভাষাটো হয়তো গীতালি বাই যেতিয়া নিজে কথা কয় তেতিয়াও তেনেধৰণৰ ভাষা ব্যৱহাৰ নকৰে। মানে কিতাপখনৰ আদিৰ পৰা অন্তলৈকে মানে সেই যে ধাৰাবাহিকতাটো অটুট ৰখাটো কিমান কষ্টকৰ বুলি ভাবে বাৰু আপুনি? তাতেই গম পায় লেখকগৰাকী চৰিত্ৰবিলাকৰ সৈতে কিতাপখনৰ সৈতে তেওঁ কিমান মানে এটা ইনভলভ হৈ গৈছে আৰু কিমান নিজক নিলগত ৰাখি পেলাই কামটো কৰিব লগা হৈছে। নিজৰ পৰা সম্পূৰ্ণ নিজক নিলগত ৰাখি পেলাই তাত তাৰ সেই সময়খিনিৰ লগত সাঙুৰ খুৱাই নিজকে তেনেকুৱা ধৰণৰ এটা অৱস্থা তাৰ সৃষ্টি কৰিব লগা হৈছে। সেইটোৱে আচলতে সাধনা, যিটো সৃষ্টিশীলতাৰ যিটো সাধনা, যিটো মানুহৰ উৎকৰ্ষ বুলি কয় বা যিটো সাধনা যিটো প্ৰচেষ্টা সেয়াই আচলতে গীতালীয়ে কৰি দেখুৱালে কিতাপখনৰ জৰিয়তে। আৰু আমি আচলতে নতুন কথা কিছুমানে শিকিলোঁ যে কিমান প্ৰচুৰ অধ্যয়ন আৰু কৰ্ষণ
আৰু সাধনা অবিহনে যে তেনেকুৱা এখন কিতাপ যে ৰচনা কৰিব নোৱাৰি সেইটো এটা ধ্ৰুৱ সত্য এটা হয় সামগ্ৰিক দৃষ্টিৰে যদি আমি চাওঁ এখন যদি নাৰীবাদী উপন্যাস বুলি আমি ক'ব পাৰোঁনে আচলতে বুদ্ধজায়া বুলি কৈ দিয়ে নামটোৰ কাৰণে নাৰীবাদী এটা ধাৰণা এটা মানুহে কৰি লয় যে এখন যদি নামটো যদি বুদ্ধজায়া নহ'লহেঁতেন বেলেগ কিবা দিলেহেঁতেন তেতিয়া নাৰীবাদী উপন্যাস বুলি হয়তো মানুহে ধাৰণা এটা কৰি নল'লেহেঁতেন আৰু নামটো যিহেতু নাৰী কেন্দ্ৰিক হৈ গ'ল সেইটো কাৰণে মানে মানুহৰ মনত এটা সোমাই গ'ল যে এখন আচলতে বুদ্ধৰ পত্নীক লৈ লিখা সেইকাৰণে সেই ভাৱটো মানে আহি যায় কিন্তু কেৱল তাত নাৰীবাদী নহয় এখন মানৱতাবাদী আৰু এখন গোটেই মানুহৰ চিৰন্তন যিবোৰ অনুভূতি যিবোৰ চিৰন্তন যিবোৰ শাশ্বত সেই সকলোবোৰ তাত আচলতে প্ৰতিফলিত হৈছে নাৰী পুৰুষ বুলি তাত কথা নাই আৰু সাধাৰণতে আমি বুদ্ধৰ যি জীৱনী আমি সকলোৱে অলপ কম বেছি পৰিমাণে জানোৱেই তেওঁৰ জীৱনৰ কথাখিনি কিন্তু সেইখিনি আৰু নজনা কথাবোৰ যিবোৰ ভিতৰুৱা কথা থাকিব পাৰে উপন্যাসৰ স্বাৰ্থত হয়তো কিছুমান অলপ ব্যাখ্যাও হ'ব পাৰে বেলেগ ধৰণে হ'ব পাৰে আৰু সেইখিনি স্বাধীনতা লেখকৰ থাকে কিন্তু গোটেই নতুন দৃষ্টিভংগীৰে বুদ্ধক চাবলৈ বুদ্ধৰ পৰিয়ালটোক চাবলৈ বা গোপাৰ যিটো পৰিয়াল তেওঁলোকৰ পৰিয়ালৰ সদস্যসমূহৰ গোটেই মনস্তত্বটো আমি আচলতে যেতিয়া বিশ্লেষণ কৰিবলৈ আচলতে নতুনকে এটা নতুন কিছুমান কাহিনীৰ দৰ্জা আচলতে খোল খাই গৈছে নতুন কাহিনীৰ কিছুমান আচলতে ৰাস্তা ওলাই গৈছে তাত মানে সেই ৰাস্তাবোৰ গীতালীয়ে সেই উপন্যাসখনত দেখুৱাব পাৰিছে নিশ্চয় বহুত বহুত ধন্যবাদ বা ইমানখিনি সময় আপুনি আমাক দিলে আপুনি আমাক এই উপন্যাসখনৰ বিষয়ে জনালে তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনাৰ অভিনন্দন আজিৰ পৃষ্ঠা মেলি শুনি আছে গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 বিগ এফএমত আজিৰ পৃষ্ঠা শুভংকৰ আৰু সুজিতাৰ সৈতে পিছে শুভংকৰ সকলোৰে লগত কথা পাতিলো বুদ্ধজায়া সম্পৰ্কে কিছু আভাস দিয়াৰ চেষ্টাও কৰি আছো পিছে মূল বিষয়বস্তু মূল নায়িকাগৰাকীৰ কথা অকণমান নকলেতো নহ'ব আচলতে বুদ্ধজায়া নায়িকাগৰাকী হৈছে যশোধৰা তেখেতৰ বিষয়ে ক'লো কিন্তু পিছে বুদ্ধজায়া উপন্যাসখন সৃষ্টিৰ আৰু নায়িকাগৰাকী হৈছে লেখিকা গীতালি বৰা আপোনাক জনাই দিওঁ যে তেওঁ প্ৰথম গল্প সংকলন সম্ভৱতৰ বাবে তেওঁ মুনিন বৰকটকী বঁটাও লাভ কৰিছিল গীতালি বৰা তেওঁ প্ৰথমতে আমি এগৰাকী গল্পকাৰ হিচাপে চিনি পাইছিলোঁ আৰু বুদ্ধজায়া তেখেতৰ প্ৰথমখন উপন্যাস তেখেতৰ পূৰ্বে প্ৰকাশিত গ্ৰন্থকেইখন হৈছে সম্ভৱতঃ অৰ্গল খোলা প্ৰিয়ম্বদা এপলো আৰু নিৰৱধি নৈৰাঞ্জনা আহকচোন আমি গীতালি বৰাৰ সৈতে কথা পাতো বা আমাৰ অনুষ্ঠানলৈ আপোনাক প্ৰথমতে স্বাগতম জনাইছো ধন্যবাদ আৰু সঁচাকৈ আমি ক'বলৈ পাই খুব ভাল পাইছোঁ যে আজিৰ পৃষ্ঠা অনুষ্ঠানটি সকলো শ্ৰোতাই খুব ধুনীয়াকৈ আঁকোৱালি লৈছে আৰু এইটো আমাৰ তৃতীয় অনুষ্ঠান আৰু আজিৰ কিতাপখন হৈছে আপোনাৰ বুদ্ধজায়া খুব ধুনীয়া এটা বিষয়বস্তুৰ ওপৰত আপুনি লিখিছে কিন্তু বিষয়টো ভাবিবলৈ অকণমান টান তো আপোনাৰ মনলৈ এই বিষয়টো আহিলে কেনেকৈ তুমি ঠিকেই কৈছা বিষয়টো ভাবিবলৈ টান আচলতে মই আৰম্ভ কৰিছিলোঁ উপন্যাসখন লিখিবলৈ 2008 চন মানতে তেতিয়া মই এটা গল্প লিখিছিলোঁ তোমালোকে জানা নিশ্চয় পুৰা কথা আৰু কিংবদন্তি এনেকুৱা ধৰণৰ বিষয়বস্তু লৈ মই এলানি গল্প লিখি আছোঁ 8 বছৰমান ধৰি তেতিয়া মই এটা গল্প লিখিছিলোঁ 2008 চনত সেইটো আছিলে মোৰ পুৰা কথা ভিত্তিক দ্বিতীয়টো গল্প বুদ্ধজায়া সেই গল্পটো প্ৰকাশ হোৱাৰ পিছত বহুত লেখক সমালোচক মোৰ বন্ধুৱে ক'লে যে ইয়াৰ পটভূমিত এই গল্পটোৰ বিষয়বস্তুখিনিৰ প্ৰসাৰ ঘটাই পেলাই এখন উপন্যাসৰ কাম আৰম্ভ কৰিব পৰা যায় আৰু অসমীয়া সাহিত্যত এনেকুৱা ধৰণৰ কাম হোৱা নাই তেতিয়া মই পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ আৰু ইমান বেছি মোৰ আগ্ৰহ বাঢ়ি আহিছিল লাহে লাহে 2008 চনত লিখিবলৈ লৈ পেলাই মই মাজতে বহুত বাৰ ৰৈও গ'লো মই 2-3 বাৰ মান লিখিব নোৱাৰিম বুলি ভাবি ৰৈও গৈছিলোঁ কিন্তু অৱশেষত মই কামটো সমাপ্ত কৰিব পাৰিলোঁ আৰু ভালকৈ লিখা উপন্যাসখন বা মই এটা কথা সুধিবলৈ বিচাৰিলোঁ আপোনাক আপুনি কিতাপখনৰ আৰম্ভণিতে এষাৰ কথা নিজৰ ফালৰ পৰা লিখিছে যে আমি কিতাপখনৰ মাজত সত্যৰ সন্ধান নকৰিম হয় আৰু মই কিতাপখন পঢ়ি শেষ কৰাৰ পাছত মই তাত অসত্যৰ মানে যিটো উমান তাত ক'তো নাপালোঁ এনে লাগিল যেন সকলো কাহিনীয়ে সত্য আৰু শেষৰ ফালেও আপুনি কিছুমান গ্ৰন্থৰ উল্লেখ কৰিছে বা আপুনি ৱেবছাইটৰ কথা কৈছে য'ৰ পৰা আপুনি তথ্য সংগ্ৰহ কৰিছে অভিয়াছলি আপুনি নিজে নিশ্চিতভাৱে ইয়াক লৈ চৰ্চা কৰিছে তাৰ পাছতো কিয় আপুনি প্ৰথমতে উল্লেখ কৰিলে যে আমি সত্যৰ সন্ধান নকৰিম মই এতিয়া তেনেহ'লে তোমালোকক চিক্ৰেটটো ক'ব লাগিব প্ৰথম কথা আমি যেতিয়া পুৰা কথা লৈ নাই বা ইতিহাস লৈ পেলাই উপন্যাস এখন লিখোঁ নাই বা গল্প এটা লিখোঁ যিখিনি লিপিবদ্ধ তথ্য হয় সেইখিনিক আমি কেতিয়াও বিকৃত কৰিব নোৱাৰোঁ তোমালোকে ইয়াত বৌদ্ধ ধৰ্মৰ বিষয়ে যিখিনি কথা পাইছা সেইখিনি সঁচা সেইটো সময়ৰ সামাজিক অৱস্থান কাপোৰ কানি ঘৰ দুৱাৰ
ৰাজনীতি সমাজ এই তথ্যখিনি সঁচা কিন্তু চৰিত্ৰবিলাকৰ গঠনবিলাক তেওঁলোকৰ মনোজগত সেইখিনি মোৰ কল্পনা আৰু মেইন যিটো ষ্টৰি লাইন দেৱদত্ত আৰু যশোধৰাৰ মাজৰ সম্পৰ্কটোৰ ক্ষীণ আভাস এটা প্ৰথমৰ পৰা শেষলৈকে দিছো শেষলৈ স্পষ্ট হৈ আহিছে যিটো উপন্যাসখনৰ প্ৰাণ সেই বস্তুটোৱে আচলতে কাল্পনিক আৰু মোৰ ভাল লাগিছে মই এইটো মানে তোমালোকৰ কমপ্লিমেণ্ট বুলিয়ে ভাবিছো তোমালোকে কৈছা যে তোমালোকৰ ক'তো অসত্য যেন লগা নাই মোৰ এনে লাগিছে মোৰ কল্পনা আৰু সত্য তথ্যখিনিক মই মানে সানমিহলি কৰিছিলে উপন্যাসখন লিখোতে চাগে মই সানমিহলিটো অলপ ভালদৰে কৰিছো যাৰ কাৰণে তোমালোকৰ এনেকুৱা এটা ধাৰণা হৈছে আজিৰ পৃষ্ঠা মেলি লুটিয়াই আছো আজিৰ পৃষ্ঠা শুভংকৰ আৰু সুজিতাই সঁচাকৈ ভাল লাগিছে বুদ্ধজায়াৰ বিষয়ে কিছু কথা জানি কিছু আভাস দি কাৰণ আমাৰ লগতে আপুনিও কিছু কথা জানিছে বুলি আশা কৰিছো আমাৰ সৈতে ফোনৰ লাইনত আছে গীতালি বৰা বুদ্ধজায়া উপন্যাসখনৰ লেখিকা গীতালি বৰাৰ সৈতে আমি কথা পাতি আছো তেওঁ আমাৰ বহুকেইটা প্ৰশ্নৰ উত্তৰ দি আছে শুনোচোন আহক তেওঁ কি কৈছে যশোধৰাক আপুনি লৈ পিনি মূল চৰিত্ৰ বুলি আপুনি ক'লে কিন্তু সম্পূৰ্ণ কিতাপখন পঢ়ি যাওঁতে মই এনেধৰণেৰে চিন্তা কৰিব নোৱাৰিলোঁ যে ইয়াত এটা মুখ্য চৰিত্ৰ আছে ইয়াৰ কাৰণটো কি বুলি ভাবে ঠিকেই কৈছা তুমি গোপাক যদিও মই কৈছো নায়িকা বুলি আৰু উপন্যাসখনৰ মই নামাকৰণো কৰিছো বুদ্ধজায়া ইয়াত আচলতে শ্লেষ মিহলি হৈ আছে এজন পৰম পুৰুষ এজন দেৱপুৰুষ এজন ধৰ্মগুৰুৰ পত্নীৰ জীৱন কেনেকুৱা হয় আপুনি লগতে তেখেতৰ মাতৃৰ কথাও ক'বলৈ পাহৰি গৈছে হয় মাতৃৰ কথাও আছে কিন্তু বাকীবিলাক চৰিত্ৰ মই এইকাৰণে আনিছো গোপাৰ চৰিত্ৰটোক উজ্জ্বল কৰি তুলিবৰ কাৰণে গোপাৰ চৰিত্ৰটোক বেছি প্ৰকট কৰি তুলিবৰ কাৰণে সেই গোটেইখিনি চৰিত্ৰৰে এটা এটা অৰিহণা আছে সেই চৰিত্ৰখিনিৰ বিষয়ে লিখাটো সেই কাহিনীবিলাক লিখাটো জৰুৰী আৰু আচলতে যদিও মই কৈছো যে গোপা প্ৰধান চৰিত্ৰ বাকী বহুত চৰিত্ৰই আছে যিবিলাক ওচৰে পাজৰে আছে গোপাৰ গৌতম বুদ্ধ চৰিত্ৰটো গৌতম বুদ্ধৰ মাকৰ চৰিত্ৰটো পিছৰ ফালে তোমালোকে দেখিবা যদিও অলপ সময়ৰ কাৰণে ভুমুকি মাৰিছে আম্ৰপালি পটাচাৰা আদি চৰিত্ৰ তেওঁলোকৰো যথেষ্ট উপন্যাসখনৰ যথেষ্ট মানে শক্তিশালী চৰিত্ৰ এইখিনি সেই সময়টোক বুদ্ধদেৱৰ মানৱীয় ৰূপটোক ফুটাই তোলা মোৰ উদ্দেশ্য আছিলে তাৰ কাৰণে মই প্ৰধান আহিলা হিচাপে লৈছিলো তেওঁৰ পত্নীৰ চৰিত্ৰটোক আৰু বাকী যিখিনি চৰিত্ৰ যিখিনি ঘটনা পৰিঘটনা মই লৈছো সেই সকলো চৰিত্ৰৰ মাজেৰে মই আচলতে গৌতম বুদ্ধৰ মানৱীয় দিশটোক ফুটাই তুলিব খুজিছো নিশ্চয় মোৰ উদ্দেশ্য আছিলে সেইটো ওকে পিছে গীতালি বা যেহেতু আপুনি গল্পকাৰ গল্প লিখি ভাল পায় তো গল্পক যেতিয়া আপুনি উপন্যাসৰ শাৰীলৈ লৈ গৈছে বেছি দীঘলীয়া কৰিব লগা হৈছে বেছি গৱেষণাৰ প্ৰয়োজন হৈছে তো এইখন আপোনাৰ প্ৰথম যেহেতু উপন্যাস আপুনি নিজে কেনে পালে গল্পক মই উপন্যাস কৰা নাই কথাটো ভুল হ'ব মই তোমালোকক কৈছো যে মই যশোধৰা গোপাৰ ওপৰত এটা গল্প লিখিছিলো পিছত মোক বহুতে কৈছিল যে মানে এই একেধৰণৰ বিষয়বস্তুটোতে উপন্যাস এখন কৰিব পাৰি গল্পটোত অকণমান এটা অংশ আছিলে সেই অংশটো আছিলে যশোধৰা গোপাৰ ওচৰলে মানে বুদ্ধত্ব প্ৰাপ্তিৰ পিছত যেতিয়া সিদ্ধাৰ্থ উভতি আহিছিলে ৰাহুলক যেতিয়া প্ৰৱজ্ঞা দিছিলে সেইখিনিলৈকে কিন্তু উপন্যাসখনত সেইটো এটা নিতান্ত সৰু অংশ মানে বহুত বেছি বিস্তৃত ক্ষেত্ৰ এখন মই সামৰি লৈছো আৰু চোৱা মই যথেষ্ট সময় লৈছো উপন্যাসখন লিখোতে মই সাহিত্যৰ ছাত্ৰী আৰু মই নিজকে ভাল পাঠক বুলি ভাবো এজন পাঠকে যিখিনি বস্তু বিচাৰে যিটো পৰ্যায়ৰ মনোৰঞ্জন বিচাৰে যিটো পৰ্যায়ৰ বুদ্ধিদীপ্ততা বিচাৰে যিমানখিনি সত্য বিচাৰে যিমানখিনি কল্পনা বিচাৰে এখন উপন্যাসত মই দিবলৈ যত্ন কৰিছো যে পাঠকে যদি পঢ়ি ভাল বুলি কয় মই ভাল পাম কিন্তু মোৰ সন্তুষ্টি এইখিনিতে আছে তোমালোকে যদি সোধা কেনে পাইছে বুলি মই মোৰ 100% শক্তি সামৰ্থ্য উপন্যাসখনত দিছো আৰু যদি মই 4 বছৰ সময় ললোহেঁতেন অধিক লিখিবলৈ মই এইখনেই লিখিলোহেঁতেন ইয়াতকৈ মই ভাল কৰিব নোৱাৰিলোহেঁতেন কেনে হৈছে মই নাজানো কিন্তু মোৰ সন্তুষ্টি আছে সেইখিনিত মই মোৰ যিমানখিনি আছিলে সিমানখিনি দিব পাৰিছো
নিশ্চয় নিশ্চয় নাই সঁচাকৈ বুদ্ধজয়া ভাল হৈছে আৰু আমাৰ শ্ৰোতাসকলে আজি শুনাৰ পাছত বুদ্ধজয়া যিসকলে পঢ়া নাই সকলোৱে এবাৰ হ'লেও পঢ়ি চাব বুলি আশা কৰিছোঁ আৰু বাইদেউ ময়ো কিতাপ পঢ়ি আমি দুয়ো খুব ভাল পাওঁ সুজিতা আৰু মই আপোনাক আৰু এটা কমপ্লিমেণ্টলি আপুনি ধৰিব পাৰে আমি ক'বলৈ বিচাৰিছোঁ যে বুদ্ধজয়া পঢ়াৰ পাছত আমি বহুকেইটা নতুন অসমীয়া শব্দ শিকিলোঁ সেইটো সঁচা কথা আমি অতি সোনকালে আৰু কিছু উপন্যাস আপোনাৰ পৰা পাম বুলি আশা কৰিছোঁ শুভকামনা থাকিল কিছু বুলি নকবা আৰু এখন বা দুখন বুলি বহুত বহুত ধন্যবাদ বা আমাক সময় দিয়াৰ বাবে বুদ্ধজয়াৰ দৰে এখন খুব ধুনীয়া আমাৰ বাবে প্ৰয়োজনীয় আমি জানিবলগীয়া কিছু কথাৰে আপুনি এখন উপন্যাস লিখাৰ বাবে বহুত বহুত ধন্যবাদ য'ত আপুনি আপোনাৰ কল্পনাৰ ৰহণো লগাইছে যাৰ বাবে আৰু ধুনীয়া হৈ পৰিছে কিতাপখন বহুত বহুত ধন্যবাদ বাইদেউ তোমালোককো ধন্যবাদ আজিৰ পৃষ্ঠা মেলি শুনি আছেন 82.7 বিগ FM শুভংকৰ আৰু সুজিতা আছো আপোনাৰ সৈতে আমি কথা পাতি আছো গীতালি বৰাৰ উপন্যাস বুদ্ধজয়া সম্পৰ্কে আজিৰ পৃষ্ঠাত আৰু আমাৰ সৈতে এতিয়া ফোনৰ লাইনত আছে গল্পকাৰ লেখিকা বন্তি খেঞ্চুৱা বাইদেউ তেওঁ বুদ্ধজয়া সম্পৰ্কে সম্পূৰ্ণ উপন্যাসখন সম্পৰ্কে বহুকেইটা কথা জনাইছে যিকেইটা আমি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিব পাৰোঁ এই কিতাপখন পঢ়াৰ আগতে তেওঁ কি কৈছে শুনা হওক বন্তি বাইদেউ নমস্কাৰ নমস্কাৰ সঁচাকৈ ভাল লাগিছে বহুত দিনৰ মূৰত আপোনাৰ সৈতে কথা পাতিছোঁ আমাৰ নতুন অনুষ্ঠান আজিৰ পৃষ্ঠা কিতাপৰ ওপৰত কিছু কথা কিছু আভাস দিয়াৰ চেষ্টা কৰি আছোঁ আৰু এইটো আমাৰ তৃতীয় খণ্ড আৰু আজিৰ কিতাপখন হৈছে সকলোৱে গম পাইছে গীতালি বৰাৰ উপন্যাস বুদ্ধজয়া যিখন আপুনি পঢ়িছে এগৰাকী লেখিকা হিচাপে আপোনাৰ মনৰ অনুভৱ কি বাৰু গীতালি বৰা আজিৰ অসমীয়া গল্প সাহিত্যত এটা চিনাকি নাম আমি সকলোৱে জানো তেওঁ আৰু অতি সম্প্ৰতি তেওঁ উপন্যাসিকা হিচাপে খোজ দিছে তেওঁ বুদ্ধজয়া শিক্ষক উপন্যাসৰ জৰিয়তে আৰু তেওঁ গল্পত আমি এটা কথা মন কৰোঁ যে তেওঁ পুৰা কথা কিংবদন্তি বা পৌৰাণিক ভেটি থকা বিষয়বস্তু প্ৰয়োগ কৰে প্ৰৱণতা এটা দেখা যায় বেছ আৰু এইখন উপন্যাসৰ শিৰোনামাই কয় যে এটা ইতিহাসৰ বা বুৰঞ্জীৰ ভেটি থকা চৰিত্ৰ তেওঁ বাছি লৈছে এইখন উপন্যাসত একে এটা শিৰোনামৰ তেওঁ এটা গল্পও আছিলে বুদ্ধজয়া নামৰ গৌতম বুদ্ধৰ পত্নী অৰ্থাৎ যশোধৰাৰ কেন্দ্ৰ কৰি বিস্তাৰিত হৈছে ইতিহাস নিৰ্ভৰ এটা পটভূমি চৰিত্ৰটো আমি সকলোৱে কম বেছি পৰিমাণে সকলোৱে নাম শুনিছো এনেকুৱা বিষয়বস্তুৰ ওপৰত লিখিবলৈ হলে মই ভাবো নিজে যে মোৰ এটা বোধ হয় যে এটা প্ৰত্যাহ্বান থাকে তেওঁ এনেকুৱা এটা বিষয়বস্তুৰ ওপৰত যিহেতু কৰিবলৈ লৈছে নিজে এটা প্ৰত্যাহ্বান আৰু এইটো এটা ভাল কথা মই ভাবো আমি বুৰঞ্জী খুচৰি চালে আমি দেখা পাম যে যশোধৰাটো অন্ধকাৰতে ৰৈছে গৌতম বুদ্ধক উদ্ভাসিত হৈ উঠাৰ লগে লগে ঘৰখনৰ মানুহগৰাকী বুৰঞ্জীও ইমান চোৱা নাই অকণমান নাম উল্লেখ কৰি পেলাই এৰি দিছে এনেকুৱাই হয় এজনক বিস্তাৰিত কৰিবলৈ হলে এজনৰ গাত চাহ পৰি ৰৈ যায় গতিকে এই এন্ধাৰৰ পৰা বুদ্ধজয়াৰ কাহিনীভাগ গীতালি বৰাই নিৰ্মাণ কৰি উলিয়াইছে বন্তি বাইদেউ যিটো চৰিত্ৰক লৈ গোটেই কাহিনীভাগ নিৰ্মাণ হৈছে সেই চৰিত্ৰটোৰ সম্পৰ্কে আপোনাৰ কিবা ক'বলগীয়া আছে নেকি যশোধৰা চৰিত্ৰই সকলোৰে এটা কৌতূহল এটা জাগ্ৰত কৰে বিশেষকৈ নাৰী সমাজৰ মই ভাবো মহিলাগৰাকী হ'ল কি গৌতম বুদ্ধ ওলাই গুচি গ'ল কেঁচুৱাটোলৈ মানুহগৰাকী কেনেকৈ থাকিলে এইবিলাক স্বাভাৱিক কিছুমান কথা ইতিহাসৰ বহুত পুৰণি চৰিত্ৰ হ'লেও আমি সকলোৱে ভাবোঁ এই সময়টো গতিকে এই চৰিত্ৰটোত গীতালি বৰাই নিৰ্মাণ কৰি উলিয়াইছে ইতিহাসে কেনেকুৱা কৰিছিলে সামান্যভাৱে চুইছে আৰু চুই পেলাই এৰি থৈ গুচি গৈছে আৰু আমি পূৰ্ণ এটা অৱয়ব গীতালি বৰা উপন্যাসখনত আমি পঢ়িবলৈ পাইছোঁ দেখিবলৈ পাইছোঁ নিৰ্মাণ কৰিছে এইটো কথাটো তেওঁ যশোধৰা বুৰঞ্জীটো নিৰ্ণায়ক এটা চৰিত্ৰ নাছিলে গৌতম বুদ্ধৰ জীৱনতো নিৰ্ণায়ক এটা চৰিত্ৰ নাছিলে এৰি থৈ গুচিয়ে গৈছিলে গতিকে আমি এটা পূৰ্ণ অৱয়ব এটা আমি দেখিবলৈ পাইছোঁ আৰু এইবিলাক এই চৰিত্ৰটো মানে বিশ্বাসযোগ্য কৰি তুলিবলৈ কিছুমান খণ্ডচিত্ৰ কিছুমান কাহিনী উপন্যাসখনত যোগ কৰিছে আৰু এই খণ্ডচিত্ৰবিলাক মই বেছি উপভোগ্য হৈছে বুলি মোৰ এটা মানে অনুমান হয় এইবোৰত গীতালি বৰাৰ মানে গল্পকাৰ গীতালি বৰাৰ স্বাক্ষৰ ৰৈ যোৱা যেন লাগে উদাহৰণ এটা কম মই দেৱদত্ত নামৰ এটা চৰিত্ৰ আছে তেওঁৰ লগত যশোধৰা গোপাৰ এটা সম্পৰ্ক এটা আভাস এটা অকণমান এটা আভাস দিয়ে উপন্যাসখনৰ প্ৰায় মাজ ভাগত নে আৰম্ভণিতেই এটা দিয়া যায় তাৰপিছত গোটেই উপন্যাসৰ অৱয়ব জুৰি গীতালি বৰাই বিষয়ে নিমাত আছে মাজে মাজে আমাৰ ভাব হ'ল যে নাই আৰু কোনো উমঘাম নাই মানে বাদ দিলে নেকি অনুচ্ছেদ হৈ ৰৈ যাব নেকি এইটো সম্পৰ্কৰ কথা কিন্তু নহয় মানে উপন্যাসখনৰ শেষৰ ফালে ঠিক শেষ হোৱাৰ আগে নোমোৱাৰ আগে জ্বলি উঠা চাকিৰ নিচিনাকে এই দিশটো আকৌ এবাৰ উদ্ভাসিত হৈ এইটো বেছি উপভোগ্য হৈছে বুলি মই ভাবিছোঁ আৰু দুটা নাৰী চৰিত্ৰ ৰূপায়ণ কৰিছে
সীমিত পৰিসৰতে তেওঁ মানে দুটা নাৰী চৰিত্ৰ বৰ সুন্দৰকৈ অংকন কৰিছে, পটাচাৰা আৰু এটা আম্ৰপালি নামৰ দুটা চৰিত্ৰ। এই দুটা চৰিত্ৰ মানে আপোন জ্যোতিৰে জাতিষ্কাৰ আৰু ক'ব পাৰি মানে সুকীয়াকৈ তেওঁলোকে জিলিকি আছে। যশোধৰা এক ধৰণে, তাৰ লগতে গৌতম বুদ্ধৰ মাতৃ জিলিকি উঠিছে। এই চাৰিটা চৰিত্ৰ মই দেখিবলৈ পাইছো স্পষ্টকৈ মানে আৰু এই দুয়োগৰাকী পটাচাৰা আৰু আম্ৰপালিৰ চৰিত্ৰই কি কৰিছে মানে উপন্যাসখনক এটা সুকীয়া সংযোজনটো দিছেই, লগতে মূল বিষয়বস্তুক আৰু প্ৰেক্ষাপটটোক চিত্ৰণ কৰাত সহায় কৰিছে বুলি মই ভাবোঁ। নিশ্চয়, ধন্যবাদ বন্তি বাইদেউ, খুব ধুনীয়াকৈ আপুনি কথাখিনি ক'লে। ধন্যবাদ তোমাক। শব্দৰ ছন্দ জীৱনৰ আদি পাত কিতাপতে শুকুলা আকাশত নীলাকৈ তৰাৰে কাহিনীৰ পাতনি কিতাপতে বৰুণবোৰ বুটলি হৃদয়েৰে নিজৰাৰে কাপেৰে লিপি আজিৰ পৃষ্ঠা লুটিয়াই জুকিয়াই আজিৰ পৃষ্ঠা মিলি আজিৰ পৃষ্ঠা লুটিয়াই জুকিয়াই আজিৰ পৃষ্ঠা মিলি 92.7 বিগ এফএমত সুজিত আৰু শুভঙ্কৰ আছো আপোনাৰ সৈতে। আজি আমি কথা পাতিলো গীতালি বৰাৰ উপন্যাস বুদ্ধজয়া সম্পৰ্কে। নিশ্চয় আমাৰ অনুষ্ঠানটো শুনাৰ পাছত যদি আপুনি কিতাপখন পঢ়া নাই তেনেহ'লে পঢ়িবলৈ মন যাব, আৰু যদি আপুনি পঢ়িছে তেনেহ'লে নিশ্চয় আমি আশা কৰিব পাৰোঁ যে আপোনাৰ পুনৰ এবাৰ পঢ়িবলৈ মন যাব গীতালি বৰাৰ বুদ্ধজয়া। আমাৰ অনুষ্ঠানটি শুনি কেনে পাইছে জনাবলৈ একেবাৰে নাপাহৰিব, আৰু যিসকলে জনাই আছে তেওঁলোকৰ প্ৰতিটো শব্দই আমাৰ বাবে প্ৰেৰণা হৈ উঠিছে, সেইবাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। অহাবাৰ শুভঙ্কৰ বহুতৰে এটা অনুৰোধ ৰক্ষা কৰো বুলি ভাবিছো, কবিতা বুইছা? ঠিক আছে, অহাবাৰ আমি কবিতা সম্পৰ্কে কথা পাতিম নে কি কোৱা? তাৰমানে আচলতে বহুতো শ্ৰোতাই যিহেতু অনুৰোধ কৰিছে আমাৰ দুয়োটাৰে মাতত কবিতা শুনাৰ কিবা এটা হ'লেও তেওঁলোকে অনুভৱ যিহেতু কৰিছে, শুনোৱা যাওক নে কি কোৱা? একেবাৰে সঁচা, এখন কবিতা পুথি আমি আপোনালোকৰ বাবে সাজু কৰি লৈ আহিম মহাভাৰতৰ আজিৰ পৃষ্ঠাত। আপুনি শুনিবলৈ নাপাহৰিব 92.7 বিগ এফএমত আজিৰ পৃষ্ঠা, প্ৰত্যেক দেওবাৰে নিশা 9 বজাৰ পৰা। শুনি থাকক মাত্ৰ গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 বিগ এফএম। শুনক, শুনাওক, লাইফ বনাওক। শুভৰাত্ৰি।